কৈ দিব স্যার। আজি ৰুণিখাতা কলেজ যে আমাৰ বিটিআৰ চৰকাৰৰ ফালৰ পৰা 10খন কলেজ প্ৰাধিকৰণ কৰা হৈছিল। এই ভিতৰত ৰুণিখাতা কলেজো আছিল। ৰুণিখাতা কলেজৰ গভৰ্নিং বডিয়ে আৰু ৰুণিখাতা কলেজৰ ষ্টাফে আজি এই এৰিয়াৰ ইণ্টেলেকচুৱেলসকলক লৈ আৰু আমাৰ নিখিল বড়ো ছাত্ৰ সংস্থা তথা চৰকাৰৰ মানুহসকলক মাতি প্ৰতিনিধিসকলক মাতি এটি থেংকছ গিভিঙৰ প্ৰগ্ৰাম ৰাখিছিল। মই আজি ইয়াত উপস্থিত হৈ এটা সুন্দৰ পৰিৱেশৰ মাজত ৰাইজৰ যি ইচ্ছা বা ৰাইজে যি ভাল পাইছে চৰকাৰে কৰি দিয়া কামৰ ফলত ৰাইজৰ যি এটা আনন্দ ইয়াত মই দেখিবলৈ পাইছোঁ। তো মই সকলোকে ধন্যবাদ দিছোঁ আৰু বিশেষকৈ 2010ত ইষ্টাব্লিছ হোৱা এই কলেজৰ প্ৰতিষ্ঠাপকসকলকো মই যিবিলাক ফাউণ্ডাৰ আছিল তেখেতসকলকো মই ধন্যবাদ দিছোঁ। আৰু এই কলেজটো আজি এইলৈকে লৈ অহাৰ কাৰণে ৰুণিখাতা ৰাইজে যি ধৰণৰ বৰঙণি আগবঢ়াইছে তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু কলেজৰ যিবিলাক আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে তেখেতসকলে ইমান দিন যি কষ্টৰে এই কলেজত শিক্ষাদান কৰিছে এই ক্ষেত্ৰত তেখেতসকলে যি সেৱা এই সেৱাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু সকলোকে যাতে আগন্তুক দিনত কলেজটো আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ এৰিয়াত যি এটাই কলেজ ভূটান এৰিয়াত এই ভূটান বৰ্ডাৰত বা এই ভূটান ৰোডত, গতিকে এই কলেজটো যাতে আমি ভালকৈ চলাই লৈ যাব পাৰোঁ। আৰু এই কলেজৰ পৰা অহা দিনত আমাৰ সমাজৰ কাৰণে এজন ভাল গুণী জ্ঞানী ব্যক্তিসকল যাতে ওলাই পৰে, আমাৰ কাৰণে চৰকাৰী পক্ষত বা অফিচাৰৰ ক্ষেত্ৰত বিভিন্ন মহলত তেখেতসকলে ওপৰৰ লেভেলত বেষ্ট অফ দ্য বেষ্ট হৈ যাতে সমাজক বা আমাক কিবা এটা কৰি দিব পাৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। থেংক ইউ।